বাগদানৰ বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় ৰাইজক নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা প্ৰশাসনকো এই ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে আৰু ৰাজ্যৰ মুখ্য সচিব, চিফ ছেক্ৰেটাৰী আৰু ডিজিপিকো এই ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু যিটো স্থানত বিস্ফোৰণ হৈছে সেই চৌদিশে যাতে স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে নিৰাপত্তা নিশ্চিত কৰিব পাৰি তাৰ বাবে জিলা প্ৰশাসন, পুলিচ, মিলিটাৰী, পাৰামিলিটাৰী ফ'ৰ্চেছ আৰু NDRF সকলো তাত উপস্থিত হৈছিল। আৰু ইতিমধ্যে মই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক গোটেই বিষয়টো জনাইছোঁ আৰু তেখেতক মই অতি শীঘ্ৰে তৎপৰতাৰে এই বিস্ফোৰণৰ বিষয়টোৰ ক্ষেত্ৰত যাতে তেখেতসকলে ফলপ্ৰসূ পদক্ষেপ লয় ইয়াৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ। আৰু লগতে ইণ্ডিয়ান এয়াৰফ'ৰ্চো এই ক্ষেত্ৰত তেখেতসকলেও যাতে ভূমিকা গ্ৰহণ কৰে আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চেও এই জুই নুমুৱাৰ কামত যাতে আত্মনিয়োগ কৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ। মুঠৰ ওপৰত অইল ইণ্ডিয়া লিমিটেড, ONGC, অসম চৰকাৰ আৰু ইণ্ডিয়ান মিলিটাৰী, পাৰামিলিটাৰী ফ'ৰ্চেছ, NDRF আমি সকলোৱে স্থানীয় ৰাইজক নিৰাপত্তাৰ বাবে এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে প্ৰয়াস কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে সকলোৰে সহযোগত এই কামত আমি সফলতা অৰ্জন কৰিব পাৰিম। আৰু মই তিনিচুকীয়াবাসী ৰাইজক আহ্বান জনাইছোঁ, আতংকিত নহ'ব। চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত নিষ্ঠাৰে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব। ইতিমধ্যেই পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা যি বিদেশৰ পৰা বিশেষজ্ঞ আনিছিল সকলোৱে তেখেতসকলে এই কামত আত্মনিয়োগ কৰিছিল। কিন্তু এই বিস্ফোৰণটো আজি পুৱাৰ ভাগত হোৱাৰ বাবে আজি এটা পৰিস্থিতিটো এটা জটিল অৱস্থালৈ গৈছে। যাই কি নহওক এই মুহূৰ্তত আমি ৰাইজক নিৰাপত্তা দিবই লাগিব আৰু ইয়াৰ বাবে যিমানখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰে দৃঢ়তাৰে এই কামত আত্মনিয়োগ কৰিছে আৰু আমি আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ।